click the subscribe button and press the bell icon to get notification of my video. Hey guys, আজি আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ মোৰ নতুন ভিডিঅ' এটা লৈ আৰু আজি এই ভিডিঅ'ত আপোনালোকক আজি মই ক'ম আমাৰ ৰজি ৰুটি বিষয়ে হয় ৰজি ৰুটি যাৰ কাৰণে আমাৰ দৰে ইউটিউব চেনেলবোৰ চলি আহিছে হয় আপোনালোকে ঠিকে ভাবিছে সেইবোৰ হৈছে আছামিজ আল্টু ফাল্টু সংগছ চ' আহকচোন ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আসামত আপুনি কি বস্তুৰ ওপৰত গান নাপায় গাড়ী কোনখন গাড়ী লাগে আপোনাক টেক্সি গাড়ী বেটাৰী গাড়ী টেম্পো গাড়ী নেনো গাড়ী তিনিচকীয়া গাড়ী ৰেল গাড়ী না ৰেল গাড়ী নহ'ব ন ৰেল গাড়ী গাড়ীৰ ভিতৰত নপৰে চাগে আপোনাক বাৰু শাক পাচলি বা ফল মূলৰ ওপৰত গান লাগে নি কিহৰ ওপৰত লাগে বেঙেনা আম বিলাহী আপেল আঙুৰ ভাই আপুনি জাষ্ট হুকুম কৰক সব ফল মূলৰ গান আনি দিম আপোনাৰ আগত কালি ভাবিলোঁ DSLR এটাৰ ভিডিঅ' চাওঁ কোনটো কিনিলে বা ভাল হ'ব চ' মই ইউটিউবত মাৰিলোঁ DSLR ভিডিঅ' বাট এইকেইটা বস্তুৰ দৰ্শন হ'ল চাওকচোন এবাৰ আৰু চবতকৈ বেছি গান বনাইছে জিঅ' আৰু 4G মোবাইলৰ ওপৰত সেইদিনাখন মই 4G বুলি মাৰিলোঁ নেটত বাট 4G মোবাইলৰ ঠাইত অসমীয়া 4G গানহে ওলাল হাঁহিছোঁ নে কান্দিছোঁ মই নিজেই গম পোৱা নাই মোকতো পূৰা কনফিউজ কৰি দিছে এইবোৰ গানে কি যে হ'ব অসমখন আৰু কিবা গান আছে নি আৰু এদিন মাৰিলোঁ বোলো হেল্থৰ কাৰণে ভেজ নে নন ভেজ ভাল তেতিয়াও অসমৰ গান নন ভেজ নে ভেজ খাবি আরে ভাই কি গান নবনা তোমালোকে ও ৰাম ৰাম মোক উঠাই নিয়া ভগৱান মোক উঠাই নিয়া এইবোৰত মই থাকিব নোৱাৰোঁ আৰু ভগৱান চ' গাইজ ভিডিঅ'টো কেনেকুৱা পালে মোক জনাব আৰু মই আজিৰ পৰা চাগে মই গেম প্লে ভিডিঅ' ইউজ কৰিম মোৰ মানে ফেচ কেম ভিডিঅ' ইমান খাচকৈ নবনে আৰু মানে বহুত দিগদাৰ হৈ যায় মোৰ বনাওঁতে ভিডিঅ'বোৰ চ' আজিৰ পৰা গেম প্লেকে ইউজ কৰিম মাজে মাজে ফেচ কেমো কৰিম নহ'বা আকৌ আপোনালোকে মোৰ মুখখন পাহৰি থাকিব নহয় বাৰু গাইজ ইয়াৰ মাজতে মই এটা কথা কওঁ মোৰ কেইটামান ফ্ৰেণ্ড আছে তাহাঁতৰ চেনেলকেইটা আপোনালোকে চাব পাৰে মানে কি সিহঁতি বৰ ধুনীয়া ভিডিঅ' বনায় মোতকৈতো বহুত গুণে বেছি ভাল ভিডিঅ' বনায় তাহাঁতৰ নামকেইটা হ'ল অসম হিৰ' আছামৰ ডেকা আৰু আছাম স্লাকাৰ চ' গাইজ ইহঁতৰ চেনেলকেইটা চাব ইহঁতি বৰ ধুনীয়া ভিডিঅ' বনায় আৰু যদি মোৰ ভিডিঅ'টো অলপ হ'লেও ভাল লাগিছে সিহঁতৰ ভিডিঅ'কেইটা আপোনাৰ ভাল লাগিবই লাগিব মই গেৰাণ্টি দিব পাৰোঁ আৰু গাইজ আজিলৈ ভিডিঅ'টো ইমানেই মই গম পাইছোঁ শ্বৰ্ট হৈছে ভিডিঅ'টো আচলতে মই নতুন বস্তু ট্ৰাই কৰি আছোঁ চ' মানে অকণ ভালকৈ ভিডিঅ' দিব পৰা নাই চ' আপোনাৰ যদি মোৰ ভিডিঅ'টো ভাল পালে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মোৰ চেনেলটো চ' আপোনালোকক মই নেক্সট ভিডিঅ'ত লগ পাম টিল দেন ষ্টে ছেফ